হাই গাইজ, আপোনালোকে দেখা পালে এতিয়া বৰ্তমান একদম মাজৰ লিংকটো দিলো। এতিয়া মানে ওপৰৰ লিংকটো দিবা আছে, লাষ্ট টপ লিংকটো দিবা আছে। আৰু এতিয়া বৰ্তমান আমাৰ এই কাষৰ পোষ্ট গীটাৰ কাম চলি। তো ফলো মি গাইজ। তো এতিয়া মই চাঙৰ ওপৰত উঠিম। চাওকচোন চাং আপোনালোকে দেখা পাই আছে, এইটো আমাৰ কণাৰ গীতা। এতিয়া মছলা ঢালা হ'ব। এই মছলাটো দেখাই দি বনোৱা আছে। এই চৰাইজনী মানে এজন ল'ৰাই ধৰিছিলে, তো মই এইটো তাৰ পৰা লৈ আহিলোঁ। মই ক'লোঁ এইবিলাক চৰাই তৰাই মাৰিব নালাগে। তো এতিয়া আমি আপোনালোকৰ আগত এই চৰাইটো এৰি দিম। তো চালো আপুনি জিন্দগী জিলো। যা দেখিছা চৰাই এটা যেতিয়া মানে ধৰা যায় ভয়তে সি কেনেকুৱা আহিছে চাচোন। যা দেখিছা সি উৰাবই পাৰি গৈছে টেনচনতে। এই চাচোন আপোনালোকে চৰাই তৰাই এনেকে মাৰিব। তো এইবিলাক বেয়া কথা। ভৰি এখন ভাঙছি তো বেয়া লাগিল অলপ। যি নহওক চৰাই তৰাই এনেকে মাৰিব নালাগে। আপোনালোকক এইটো মেছেজ দিলোঁ। জীবনে আমনি করে আমাৰ মাজত এটা জুবিনদাৰ বিগ ফেন আছে। তো সি বোলে কেইটামান ডাইলগ ক'ব আপোনালোকক। তো আপোনালোকে ডাইলগ কেতিয়া শুনক। মোৰ কোনো জাতি নাই, ধৰ্ম নাই, মই হল মুক্ত কাঞ্চনজংঘা। আছিল বাহ 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 বাহ, মজা 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 মজা। আৰু তো এইটো হাল যোগালী, মই মিস্ত্ৰী। আপোনালোকে গম পাব অলপ দেৰিকে এতিয়া গাঁঠিব। আৰু তুমি মানে গাইছ মানে মই কেতিয়াবা গাঁঠিব দেওঁ, মই যিটো মিস্ত্ৰী মই চাই থাকো আৰু ভাল হয় না নহয় নেকি আপোনালোকে দেখা পাবি। মই তাৰমানে মই এতিয়া নাগাঠো, মই অলপমান ডাঙৰ মিস্ত্ৰী না। पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। তো গাইজ এই কটিকটা ৰ'দত আমি এনেকে কাম কৰি আছো। আপোনালোকে দুখটো বুজিয়ে পাইছে কিমান কষ্ট কৰি আছো। তো শেষত ভিডিঅ'টো সামৰণি মাৰি আপোনালোকৰ ওচৰত আৰু বেলেগ একো নকওঁ। তো এটা গানেৰে সমাপ্ত কৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো গানটো শুনক। পঢ়া শুনা কৰিও
নাপালো চাকৰি খেতি ধৰিবলৈ মাটি নাই ৰোৱাকি বেজাৰত কিনো পাওঁ কাৰ মুখলৈ চাওঁ সেয়েহে মৰমি মই কৰবালৈ গুচি যা মোৰ জানৈ সেয়েহে মৰমি মই কৰবালৈ গুচি যা থেংক ইউ